নমস্কাৰ বন্ধুসকল। আজি আমি কথা পাতিম ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ যিটো ৰিক্ৰুটমেণ্ট আহিছে সেইটোৰ বিষয়ে। ইয়াত যিটো পোষ্টৰ নামটো হৈছে নেভিক, আৰু ইয়াত আপোনাৰ কিমানটা পোষ্ট আছে সেইটো মেনশ্যন কৰা হোৱা নাই, মানে মেনশ্যন কৰি দিয়া নাই। আৰু ইয়াৰ অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড। আৰু ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো লাগিব সেইটো হৈছে 10+2। আপোনাৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা HS পাছ কৰা হ'ব লাগিব। লগতে আপোনাৰ মেথছ আৰু ফিজিক্স ছাবজেক্টটো থাকিব লাগিব, আৰু লগতে 50% মাৰ্ক থাকিব লাগিব। আৰু আপোনাৰ এজটো ইয়াত 18 ইয়াৰ্ছ আৰু 22 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত SCৰ বাবে 5 বছৰ এজটো ৰেহাই থৈছে, আৰু OBCৰ বাবে 3 বছৰৰ ৰেহাই দিয়া হৈছে। আৰু দৰমহাটো কিমান দিয়া হ'ব সেইটো এতিয়ালৈকে উল্লেখ কৰা হোৱা নাই, পাছত অফিচিয়েল নটিফিকেশ্যনত সেইটো উল্লেখ কৰি দিব। আৰু আপোনাক ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব। আৰু এপ্লাইৰ ষ্টাৰ্টিং ডেট হৈছে 26 আগষ্ট আৰু 1 ছেপ্টেম্বৰ ইয়াৰ লাষ্ট ডেট। আৰু আপোনাৰ এডমিটটো এভেইলেবল হ'ব 17th পৰা 23rd ছেপ্টেম্বৰ 2019 ভিতৰত। হাউ টু এপ্লাই, আবেদন কেনেকৈ কৰিব? আপুনি www.jobassam.in আহি ইয়াত তলৰ ফালে আপুনি এটা ভিজিট অফিচিয়েল ৱেবছাইট বুলি লিখা আছে, তাত আপুনি ক্লিক কৰি যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোত যাব পাৰিব। আৰু ইয়াতে অফিচিয়েল নটিফিকেশ্যনৰ বাবে এটা লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে। তেনেহ'লে আজিৰ বাবে এইখিনি। আপোনাৰ কিবা ডাউট থাকিলে আপুনি তলত কমেণ্ট কৰি জনাব। আৰু এনেধৰণৰ জবৰ বিষয়ে সকলোতকৈ আগত আপডেট পোৱাৰ কাৰণে, আৰু সকলো ধৰণৰ জেনুইন প্ৰাইভেট আৰু চৰকাৰী জবৰ বিষয়ে আপডেট পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যিটো বেল আইকন আছে সেইটো